গাইস আপোনালোকে চাব পাৰে এতিয়া বৰ্তমান আছো হাতীচিলা পোৱা নাই মানে পানী খেতিত আছো গাইস আপোনালোকে চাব পাৰে এতিয়া বৰ্তমান আছো হাতীচিলা পোৱা নাই মানে পানী খেতিত আছো পানী খেতি আপোনাৰ এইখিনি পিকনিক স্পট ভাল আছে পানী খেতিত যদি পিকনিক খাব যদি আহে আপোনালোকে পানী খেতি অলপ দূৰ আছে পানী খেতি এইখিনি পিকনিক খাব পাৰে তো এতিয়া আমি বৰ্তমান গৈ আছো পুৰা মানে ভাল জায়গা এনেকুৱা জায়গাত ইউনিক জায়গাত গৈ আছো আপোনালোকে চাইছে চাগে মানে ডাইৰেক্ট অহা নাই ইয়াত তো নামটো হ'ল মই কৈ আছো নামটো কম পবিতৰা তো পবিতৰাত যাম পবিতৰা আপোনাক বহুত ভাল ভাল বস্তু দেখাম আৰু কম তাৰ বিষয়ে কি কেনেকা আৰু আপোনালোকেও চাব ভিডিঅ'টো ভালকৈ চাব তো এতিয়া কিবা কোৱা আৰু কম যাওঁ আমি চাওঁ কেনেকা লাগে পবিতৰা জেগাটো ভাল লগা মানুহে কয় আমি শুনা পালোঁ যাই চাওঁ কেনেকা লাগে আমি আপোনালোকক আমি দেখাই থাকিম আমাৰ ভিডিঅ' এখন চাই থাকিব কেনেকা আমি কি কৰোঁ কি এনজয় কৰোঁ গম পাব আপোনালোকে তো এতিয়া ওলাইছোঁ তো এতিয়া আৰু ইয়াৰ পৰা আৰু আপোনাৰ নহ'লেও টোটেল আপোনাৰ পবিতৰা হ'ল 32 কিলোমিটাৰ তো এতিয়া বৰ্তমান আমি 10 কিলোমিটাৰমান আহি পালোঁ তো 10 কিলোমিটাৰ আৰু আপোনাৰ যাব আছে 22 কিলোমিটাৰমান আৰু যাব লাগিব তো এইটো চাব পাৰে মোৰ জানে মানুহটো আছে জানে মানুহটোৰ লগত যাই আছোঁ যাম আৰু এতিয়া মই তো ভিডিঅ'টো চাই থাকিব দেই আপোনালোকে ঠিক আছে তো গাইজ চলো যাওঁ আমিও
খোজকাঢ়ি যাব লাগিব ভিতৰতে। গাইজ তো আহি পালোঁ, এতিয়া আমি হেংগিং ব্ৰিজ এইটো চাব পাৰে। তো ইয়াত ব'টিং শ্বটিং চব আছে, তো আপোনালোকে যদি আহে তো ইয়াত উঠিব পাৰে ব'টিঙত। আৰু এইবোৰ চাওক, আপোনাৰ এখন গাড়ী দেখিছে, সেইটো ট্ৰাই কৰিম যোৱা। বাপৰে ব্ৰিজখন এনেকৈ হেংগিং, মানে পুৰা জাম্পিং চেপা। এইটো চাব পাৰে। সেইটো আমাৰ হেংগিং ব্ৰিজত আমি হিলি জঁপিয়াব পাৰোঁ, এনেকা কৰি চাউণ্ড ওলাব, হিলিব এনেকা কৰি। কপা কপি ব্ৰিজ বুলি আমি আমাৰ অসমীয়া মাতৃভাষাত আমি কিন্তু কওঁ কপা কপি ব্ৰিজ। আৰু এইপিনে চিধা এইপিনে চাব পাৰে, এইটো চাব পাৰে লিখা আছে এলিফেণ্ট ৰাইডিং পইণ্ট। তো এইপিনে ভিতৰত এলাউ নাই যোৱা, তো যাব নিদিয়ে এইটো চাইডে। তো এইপিনে আৰু ইয়াৰে যোনটো আমি এণ্ট্ৰি গেটৰ অপজিট চাইডে এটা আছে ৰাস্তা, তো সেইপিনৰ পৰা সোমাই কিনে আপুনি এখন কাৰ ল'ব পাৰে। তো কাৰ লৈ কিনে আমি চেষ্টা কৰিম সিপিনলৈ যোৱা, আৰু সেইপিনে অলপ ঘূৰা আৰু আপোনালোকক দেখাম। তো ইয়াৰে ভিতৰখিনিতো যাব নোৱাৰে, সেইটো ক'লোঁ। এইটো চাব পাৰে এনেকৈ ব্ৰিজখন, আৰু ফটো মানে শ্বুট কৰিব মজা আৰু এইখিনি জেগাটোত। এইটো চাব পাৰে, ফটো শ্বুট কৰিব মজা আৰু। তো আৰু এইটো চাইডেতো পিকনিক স্পট আছে, সেইপিনে চাওক, এইটো চাইডে পিকনিক আপুনি খাব পাৰে আহিলে। কেনেকুৱা লাগিল আহি? বহুত ভাল লাগিছে। আপোনালোকে আহক, চাই যাওক আমাৰ পবিতৰা প্লেচখন। অলপ আগতে মানে সুধিলোঁ এইটো যে আপুনি কাৰবোৰ যে দেখিছিলে, মানে সেইটো আপোনাৰ 1 ঘণ্টা মানে আপোনাৰ পূৰা ঘূৰাব, নহ'লেও আপোনাৰ টাইমটো মানে বেছি হৈ গ'ল। তো আজি যাব নোৱাৰিম, বন্ধ কৰি দিয়ে। তো নেক্সট টাইম যেতিয়া আহিম তেতিয়া আপোনালোকক দেখাম এইটো, মানে পূৰা মানে কাজিৰঙা যেনেকুৱা আপোনাৰ মানে পূৰা ঘূৰাই আৰু পূৰা বহুত কিবা কিবি দেখায় আৰু দেখা পাব। দেখাই ফুৰে, ভাল লাগিলে গ'লে, আৰু প্লাছ আপোনালোককো দেখালোঁ হয়, আপোনালোকে ভাল পালে হয়। তো সেইটো আজি নহ'ল, কি সিহঁতে ক'লে কি 1 বজাৰ পিছত বন্ধ হৈ যায় বুলি। তো সুধিলোঁ যায়, নেক্সট যেতিয়া আহিম তেতিয়া দেখাম আপোনালোকক, চাব। পিকনিক প্লেচটো দেখাওঁ, আৰু এইটো চাব পাৰে চিলড্ৰেন পাৰ্ক। চিলড্ৰেনবোৰৰ কাৰণে ভাল এইটো ফেচিলিটি কৰি দিছে, মজা আৰু। বলো ইয়াত আপোনাৰ পবিতৰাৰ ভিতৰত সোমালে মানে এনেও প্লাষ্টিক আৰু এইবোৰ মানে প্লাষ্টিক জাতীয় বস্তুবোৰ মানে এলাও নাই। তো ইয়াতে আপোনাৰ পূৰা চাফাকৈ মানে চাফ চিকুণকৈ ৰাখিছে, পূৰা চাওক এইবোৰ বহুত চাফা আৰু মানে একো লেতেৰা হ'ব দিয়া নাই। এইপিনে ডাষ্টবিন চব আৰু ক্লিয়াৰলি চব আছে আৰু। তো পূৰা চাফাকৈ ৰাখিব লাগিব আৰু মানে মানুহবিলাকে যাতে বাহিৰৰ পৰা এইবোৰ চিপছ কিবা কিবি খাই ন, প্লাষ্টিক বস্তুবোৰ মানে ইয়াতে এলাও নাই আৰু ভিতৰত আনা খাব পাৰে। আৰু খাই কেনে আপোনাৰ এটা জেগাতে ৰখি খাব লাগিব, খাই আপোনাৰ ডাষ্টবিন আছে ডাষ্টবিনত পেলাই দিব লাগিব, সেইটোৱে আৰু। তো ব'লক এতিয়া আমি টাইম লেপটো দেখাওঁ, আপোনালোকে চাওক, ব'লক।
পানী 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 লাগে পানী ইমান গৰম ইয়াত পানী পানী খালে হ'ব না তেতিয়াই যাব পাৰিম এক্সাম লৈ আছে